গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আজি আমি ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'লোঁ। সুদীৰ্ঘ 9 মাহ মহাকাশত থকাৰ পিছত সুনিতা উইলিয়ামছসহ 4জন মহাকাশচাৰী আমাৰ ফ্লৰিডাৰ সাগৰ পৃষ্ঠত অৱতৰণ কৰিলে। অতিকৈ গৌৰৱৰ কথা। আৰু আজি ৰাতিপুৱাটোত মই আপোনালোকৰ মাজলৈ এটি সৰু সাধু লৈ আহিছোঁ। সাধুটিৰ নাম হ'ল ভাটৌ আৰু ঘনচিৰিকা। আহকচোন আমি সাধুটিৰ মাজলৈ যাওঁ। এটা ঘৰৰ ভাটৌ এটা পিঞ্জৰা এটাত বাস কৰিছিল। ই মিঠাকৈ কথা কয়। ঘৰৰ মানুহে ভাটৌটোক বৰ মৰম কৰে। কিছুদিনৰ পাছত ঘনচিৰিকা এটা আহি ঘৰটোত বাহ সাজিলে। ঘনচিৰিকাটোৱে ভাটৌটোক বেয়া দৃষ্টিৰে চাইছিল। ভাটৌটোক উপহাস কৰিছিল। হাই বন্ধু, তুমি নিশ্চয় আগৰ জীৱনত কিবা পাপ কৰিছিলা। সেইবাবে তুমি এতিয়া এনেকৈ পিঞ্জৰাবদ্ধ হৈ আছা। চোৱা, মই কিমান মুক্তভাৱে ঘূৰি ফুৰোঁ। তোমাতকৈ মোৰ ভাগ্য ভাল। ঘনচিৰিকাৰ কথাত ভাটৌটোৱে আঘাত পাইছিল। নিজৰ স্বাধীনতা নোহোৱা পৰিস্থিতিটোও এটা দুখৰ বিষয় আছিল। কিছুদিন পাৰ হৈ গ'ল। ভোকাতুৰ মেকুৰী এটাই তাত খাদ্য বিচাৰি আহিছিল। ই ভাটৌটোক খাবলৈ ইচ্ছা কৰিছিল যদিও পিঞ্জৰাত থকাৰ বাবে সেয়া সম্ভৱ নহ'ল। ইফালে সিফালে চাই দেখিলে যে ঘনচিৰিকাটোৱে শস্য ছিঙি আছে। মেকুৰীটোৱে লাহেকৈ ঘনচিৰিকাটোৰ ফালে খোজ দিছিল। ঘনচিৰিকাটোৱে তাৰ আঁৰত কি আছিল সেই বিষয়ে গম পোৱা নাছিল। ভাটৌটোৱে চিঞৰি চিঞৰি ঘনচিৰিকাক সতৰ্ক কৰি দিছিল। বন্ধু, উৰি যোৱা, তোমাৰ বিপদ আহিছে। ভাটৌটোৰ কথা শুনি নিৰাপদ স্থানলৈ সি নিজৰ বাহলৈ উৰি গ'ল। মেকুৰীটোৱে হতাশ হৈ ঘৰৰ পৰা ওলাই গ'ল। ঘনচিৰিকাটোৱে তাইৰ বাহত অলপ সময় থাকি ওলাই আহিল। ই ভাটৌটোক ক'লে, মোক ক্ষমা কৰি দিবা। মই তোমাক ইমান দিনে ঠাট্টা কৰি আহিছোঁ। তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা। অশেষ ধন্যবাদ। ঘনচিৰিকাটোৱে ভাটৌটোক সহায় ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছিল। এদিন আশে পাশে কোনো নথকাৰ সময়ত ই ঠোঁটেৰে ভাটৌৰ পিঞ্জৰাটোৰ খিলিটো খুলি দিছিল। ই ভাটৌটোক ক'লে, ওচৰতে এখন হাবি আছে। আমি তালৈ যাওঁ ব'লা বন্ধু, আৰু আমি তাত একেলগে মুক্ত আৰু সুখী হ'ব পাৰিম। আনন্দিত হৈ ভাটৌটোৱে ঘনচিৰিকাৰ পিছে পিছে গ'ল আৰু সিহঁতে আনন্দেৰে হাবিত বাস কৰিলে। শ্ৰোতাৰ বন্ধু বান্ধৱীসকল, এয়াই আছিলে আজিৰ ৰাতিপুৱাৰ সাধু। আপোনালোকে শুনি কেনেকুৱা পালে নিশ্চয় জনাব।